ঐ কি লেংটা হৈ ফুৰিছ যে তহঁতৰ কাপোৰ কানি নাই নেকি হা ঐ এইজনী ঐ তহঁতৰ কাপোৰ কানি নাই নেকি হা हेलो गाइस की खबर खबर केनेকুৱা आज हम लोग जा रहा है हमारे गांव को दिखाने के लिए मेरे साथ है धीराज बेरोजगार बॉय ঐ কি লেংটা হৈ ফুৰিছ যে তহঁতৰ কাপোৰ কানি নাই নেকি হা ঐ এইজনী ঐ তহঁতৰ কাপোৰ কানি নাই নেকি হা লাংটা হৈ ফুৰিছ যে চালা তহঁতৰ লাজ নালাগে হা এবাৰ কি দেখাই ফুৰিছ এবাৰ কি দেখাই ফুৰিছ হা তহঁতৰ লাজ নাই চালা তই স্কুল কিয় নহ'লি হা স্কুল কিয় নহ'লি হা স্কুল নহ'লি কিয় এইখিনি সময় যদি স্কুলতে গ'লি হয় তেওঁ কিবা এটা শিকিব পাৰিলি হয় গম পাৱ ডাঙৰ হৈ কি হ'ম বুলি ভাবিছ মানে তই হা দেই ডাঙৰ হৈ কি বনিবি স্কুল নাযাৱ যে বল খেলিবি মোৰ নিচিনা মানে তই কি হেৰি বল খেলিবি হা এই মোৰ নিচিনা হ'ব নোৱাৰিবি তই মোৰ নিচিনা হ'ব নোৱাৰিবি গম পাৱ নাপাৱ মেচি চিনি পাৱ নাপাৱ মেচি চিনি পাৱ পাবি বাটা ৰনাল্ডো চিনি পাৱ হা মোক চিনি পাৱ নাপাৱ হেৰি আৰু লামিনী আমালক চিনি পাৱ নাপাৱ তাক নাপাবি বাৰু অৱশ্যে সি মোতকৈ বেয়া খেলে না মোক চিনি পাৱ নাপাৱ মই তাতকৈ ভাল খেলোঁ না চিনি পাওঁ মই তাতকৈ ভাল খেলোঁ যে হয় যা খেল ভাল তাকহে চিনি পাবি হেল্ল' গাইছ এইটো আমাৰ গাঁৱৰ ৰাইজৰ পুখুৰী ইয়াত বহুত মাছ আছে ওচৰ চামা ওচৰ চামা হেল্ল' গাইছ এয়া মাছ দেখিব পাইছে ৰাতি মানে ইয়াত চুৰ কৰিব লাগিব ইয়েহে হমাৰে পথাৰ এইটো হৈছে ৰাস মন্দিৰ ইয়াতে আমাৰ ৰাস পতা হয় ৰাসৰ কাৰণে বেছি দিন নাই সেইকাৰণে ইয়াত দোকানৰ চিন দিলেই দেখিব পাইছে दुकान का सीन दिया है यहाँ पर आई एम ए प्रोफेशनल ब्लॉगर এজোপা হৈছে অৰ্জুন গছ আমাৰ ৰাসত অসু ইয়াতে মৰা হয় এই গছজোপা তলতে দূৰৰ পৰা এই গছজোপা ভাল লাগে দেখিবৰ কাৰণে আৰু এইখন হৈছে ফিল্ড ইয়াত মানে দৌৰা প্ৰেক্টিচ কৰা হয় আৰু এইখন এখন ফিল্ড সেইখন ফিল্ডত বল খেলা হয় আৰু ইয়াত দৌৰা হয় ৰানিং প্ৰেক্টিচ কৰা হয় ইয়াত আৰু এইফালে গৰু আল দিয়া হয় এইফালে সেইবোৰ গৰু এইজোপাই হৈছে অৰ্জুন গছ কেনেকুৱা লাগিছে গাইছ